Disclaimer. This video is made for entertainment purpose only. It doesn't mean to hurt any. And don't take it seriously. Oh, remote to go take the remote to TV news to something as if we do. Big breaking news. Our mother at Biplob police. অসমৰ খুবে জনপ্ৰিয় ইউটিউবাৰ জিন্তু বৰুৱা কিডনেপৰ। ৰাইজসকল আমি জানিব পৰা মতে কেডি নামৰ এজন ভোজৰীৱালা ইউটিউবাৰে অন্য কাণ্ডটো কৰিছে বুলি শুনিব পৰা গৈছে। হেল্ল' বৰুৱা দা চিনি পাইছেনে মোক? মই কেডিয়ে কৈছোঁ। সেইদিনা যে লগ পাইছিলোঁ। পাইছোঁ কওকচোন কিয় ফোন কৰিছিলে? বৰুৱা দা মোৰ মানে ইউটিউব চেনেল এটা আছে, আপুনি প্লিজ মোৰ চেনেলটো অলপ প্ৰমোশ্যন কৰি দিয়কচোন। আপুনি প্ৰমোশ্যন কৰি দিলে মোৰ চেনেলটো আগবাঢ়ি যাব। চাওক মই সেইবোৰ প্ৰমোশ্যন নোৱাৰোঁ, মোক কৈ লাভ নাই। হ'ব তেনে তোক চাই ল'ম মই। তই তোৰ মুখেৰে ক'ব লাগিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ। তই ভালকৈ থাকিবি, তোৰ অতি সোনকালে মই কিডনেপ কৰি আছোঁ। ফোন ৰাখ। মোৰ আগত আছেই, ব্লগ বনাই আছে। আমি তাক সেই সদায় কিডনেপ কৰিম। বৈ আছে ৰাস্তাত সেইটো পালোহি দেখোন। খাবি দৰ্শকসকল এতিয়া আমাৰ মাজত এটা তথ্য আহি পৰিছে আৰু এই কাণ্ডটো তদন্ত কৰিবলৈ CID হাতত দিয়া হৈছে। ছাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ জিন্তু বৰুৱাৰ ফাইলটো এইটো ছাৰ। হেল্ল' অভিজিত, তোমাক মই এটা মিছন দিছোঁ। মিছনটো হৈছে জিন্তু বৰুৱা কিডনেপিং কেছ। ছাৰ মই ছুটীত আছিলোঁ নহয়। নাই নহ'ব, তুমি ছুটীত থাকিলেও মিছনটো সম্পূৰ্ণ কৰিব লাগিব। ঠিক আছে ছাৰ, আপুনি টেনশ্যন নল'ব, মই এইটো মিছনটো কমপ্লিট কৰি আছোঁ। হয় ছাৰ, ঠিক আছে ছাৰ। মিছন জিন্তু বৰুৱা গৈ আছোঁ। JCB বৰাইটো লোকেশ্যনটো ইয়াতে দিছিলে, চাব লাগিব। এইটো বুঢ়াটো। মৰ্ণিং ছাৰ। মৰ্ণিং পালাহিটো। হয় ছাৰ। শ্ৰীৱালী কেৰিৰ তথ্য মোৰ হাতত আছে আৰু এই তথ্য মই তোমাক দি দিছোঁ। ব্ৰেইন ড্ৰাইভত তুমি যোৱা, এই মিছনটো অতি সোনকালে সম্পূৰ্ণ কৰা। হয় ছাৰ। সেইকেইটাক ধৰিবলৈ তোৰ লিংকমেনৰ প্ৰয়োজন। লিংকমেনটোৰ ফটোখন চাওঁ, সেইকেইটাতো হ'ব নোৱাৰে। এইটোক ধৰিব লাগিব। এইটোক ধৰিলে গোটেই কেডিৰ কুণ্ডলীটো পোৱা যাব। ছাৰ মোক নেমাৰিব, মই কৈ আছোঁ। কেডিয়ে বৰুৱাক এখন যোৰহাটৰ ডাঙৰ হাবিৰ মাজত এটা ঘৰত থৈছে আৰু তাৰ বডিগাৰ্ডবিলাকে একদম হেভি বন্দুক লৈ আছে। আপুনি গ'লে হেলিকপ্টাৰ লৈ যাব লাগিব। তেতিয়া কেপ্টেইন সোঁ চাইডৰ হাবিখনলৈ লৈ যোৱা। এই কেপ্টেইন, ये तेरा हेलीकॉप्टर है या बैलगाड़ी है? इतना हिलता है?
হাতে হাতে লাগি বৰুৱা দা আপুনি ঠিকে আছেনে কেৰি কেনি গ'ল কেৰি পলাই দিলে নেকি ভোশ্ৰী বালে কেৰি পলাই দিলে ভোশ্ৰী বালে কেৰি পলাই দিলে কোনফালে গৈছে মই গম পাইছোঁ কেলা বন্দুকটোৱে থাকিলে তই তাতে ৰ মই চাইনা কৈছো দেই তই ওপৰত যাবি নে জেল যাবি মই চাইনা কৈছো মোক গুলিয়াই আনি দিব দেই তোৰ বন্দুকে নাই লাগিলে বে তই চৈয়ালি নে ঘুচিয়ালি বে আবে হাত খনি হও ঘুচিয়ালো নে চৈয়ালো নিজে গম নেপাওঁ উঠ তই উঠ তই জেলৰ ভাত খাব লাগিব তই উঠ 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 কেদি উঠ উঠ কেদি উঠ কেদি উঠ 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 কেদি কেলা বৰ খাতাৰনাক সপোন এটা দেখি আছিলো হে গাইজ আজি ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিব যদি বেয়া পাইছে একদম কমেণ্ট এটা কৰিব বেয়া পাইছোঁ আমুক পাইছোঁ বুলি কয় আৰু ডিছলাইক এটা কৰিব আৰু যদি ভাল পাইছে আগলৈও বনাবি বুলি কমেণ্ট কৰি জনাব